নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডছসকল, ফাইনেলি এডমিট কাৰ্ড আহি গ'ল। আপোনালোকে কেনেদৰে নিজৰ মোবাইলতে বা লেপটপত ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডটো, সেই বিষয়ে মই ভিডিঅ'টো আজি দেখাই দিম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চাব। তো ফ্ৰেণ্ডছসকল, মই মোৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। সেই লিংকটোত যদি আপোনালোকে ক্লিক কৰে, তাতে এনেদৰে এটা নতুনকৈ পেজ খোল খাব। তাৰপিছত আপোনালোকে ইয়াতে চাওক, তিনিটা অপশ্যন দিয়া আছে: পেপাৰ 3 SSLC লেভেল পোষ্ট, লিংক 2, লিংক 3, লিংক 1। তো যিকোনো এটাত ক্লিক কৰিব পাৰিব। তো মই লিংক 1ত ক্লিক কৰি দেখাই দিম। 1ত ক্লিক কৰাৰ পিছত এনেদৰে আকৌ এটা নতুন পেজ খোল খাব। ইয়াতে লিখা আছে যে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড। তো ফ্ৰেণ্ডছসকল, আপোনালোকে যেতিয়া আবেদন কৰিছিল তেতিয়া এটা এপ্লিকেশ্যন নাম্বাৰ দিছে। তো সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে লিখিব আৰু পাছৱৰ্ডটো লিখি ল'ব। আৰু যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে, ইয়াতে ফৰগট পাছৱৰ্ড এটা অপশ্যন আছে, ফৰগট পাছৱৰ্ডত ক্লিক কৰিব। তো মই মোৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ইয়াতে লিখি লগ ইন কৰি আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। তো ফ্ৰেণ্ডছসকল, ইয়াতে লগ ইন অপশ্যন এটা দিয়া আছে, লগ ইনত ক্লিক কৰি দিব। তো লগ ইনত ক্লিক কৰাৰ পিছত এনেদৰে ডাউনলোড হ'ব আপোনালোকৰ এডমিট কাৰ্ডটো। তো মই দেখাই দি আছোঁ। তো ইয়াতে এড্ৰেছটো দিয়া থাকিব, চেণ্টাৰ এড্ৰেছ, চেণ্টাৰ ডিষ্ট্ৰিক্ট, য'ত আপোনালোকৰ এক্সাম পৰিব। আৰু পাৰ কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব। আৰু ইয়াতে টোটাল মাৰ্কছ 150 হ'ব। তো ফ্ৰেণ্ডছসকল, ইয়াতে টোটাল কুৱেশ্যন থাকিব 150টা আৰু 150টাই মাৰ্ক থাকিব। অৰ্থাৎ এটা কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব। আৰু আপোনালোকে ID কাৰ্ড লৈ যাব, এটা আধাৰ কাৰ্ড নহ'লে পেন কাৰ্ড নহ'লে ভোটাৰ ID যিকোনো এটা লৈ যাব জেটশ্বীটত। তো ফ্ৰেণ্ডছসকল, ইয়াতে লেংগুৱেজ থাকিব এছামিজ, বেংগলী, বড়ো, ইংলিছ, হিন্দী। যিটো কুৱেশ্যন আপোনালোকে যিটো কুৱেশ্যন পেপাৰ পাব, তাতে এছামিজ লেংগুৱেজৰো পাব, বেংগলী পাব, বড়ো পাব, ইংলিছ আৰু হিন্দীৰো পাই যাব। তো ফ্ৰেণ্ডছসকল, এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ ষ্টেবল ৰিক্ৰুটমেণ্ট কমিশ্যনাৰ ফৰ ক্লাছ 3 পোষ্ট। এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট যিটো এপ্লাই কৰিছে তাৰে এডমিট কাৰ্ড। অহা 15 তাৰিখত এক্সাম হ'ব। তো আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব, মোবাইলত ডাউনলোড কৰিব পাৰিব, লেপটপতো পাৰিব, এই পদ্ধতিৰে কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, সকলোকে অল দ্য বেষ্ট থাকিল। এক্সামটো ভালদৰে দিয়ক যাতে সকলোৱে চাকৰিটো পাই যায়। তো এইটোৱে কামনা থাকিল। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম।